নমস্কাৰ বন্ধু বান্ধৱীসকল, সৰুপাৰ পাকঘৰলৈ সকলোকে স্বাগতম। আহকচোন আজি মোৰ পাকঘৰত কি বনাওঁ সকলোৱে মিলি যদি চাওঁ। আপোনালোকে মোৰ ভিডিঅ'সমূহ যদি চাই ভাল পায়, মোৰ ইউটিউব চেনেলটো সৰুপাৰ পাকঘৰ ছাবস্ক্ৰাইব কৰিব দেই। এয়া চাওক, মই আজি কি বনাম, আনাৰসৰ জাম বনাম বুলি ভাবিছোঁ। এয়া চাওকচোন, আনাৰসখিনি মই প্ৰথমে এয়া সুন্দৰকৈ কাটি লৈছোঁ, বাকলি এৰাই লৈ টুকুৰা টুকুৰকৈ আনাৰসখিনি কাটি লৈছোঁ। সেয়া চাওক, সুন্দৰকৈ কাটি লৈছোঁ, আনাৰসখিনি ধুনীয়াকৈ কাটি লৈছোঁ। তাৰপিছত মই এইখিনি মিক্সিত দি এটা পেষ্ট তৈয়াৰ কৰি ল'ম। সেয়া মই মিক্সিত পেষ্ট তৈয়াৰ কৰিবলৈ মিক্সিৰ জাৰত আনাৰসৰ টুকুৰাবোৰ ভৰাই লৈছোঁ। সেয়া চাওক, তাৰপিছত এয়া মই মিক্সিৰ জাৰত এটা পেষ্ট তৈয়াৰ কৰি ল'ম। তাৰপিছত এয়া পেষ্টটো হোৱাৰ পিছত মই চালনীখনতে চেকনিখনত চেকি ল'ম যাতে কোনো আঁহ নাথাকে। এটা পৰিষ্কাৰ আনাৰসৰ ৰস আমি পাম জাম বনাবৰ কাৰণে। সেয়া চাওক, মই ৰসটো ওলাই আছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰিব দেই। আৰু আনাৰসৰ জাম আপোনালোকেও কেনেকৈ বনায় মোক কমেণ্টত জনাবচোন, কেনেকৈ বনায়। এয়া চাওক, সুন্দৰ এটা পেষ্ট, একদম পৰিষ্কাৰ পেষ্ট এটা মই চাকনিত চেকি লৈছোঁ। তাৰপিছতে কেৰাহীখনত আনাৰসৰ জাম দিছোঁ, ৰস দিছোঁ মই 2 বাতিটোৰ জোখত। তাৰপিছত ইয়াতে সম পৰিমাণৰ মই চেনি দিছোঁ, এয়া 1 বাতি চেনি দিছোঁ। তাৰপিছত আৰু এবাতি এয়া চেনি দি দিছোঁ। একদম সমান পৰিমাণৰ হ'ব লাগিব, আনাৰসৰ ৰস আৰু চেনিৰ পৰিমাণটো সমান হ'ব লাগিব। ইয়াতে মই কোনো ফ্লেভাৰ বেলেগ দিয়া নাই, ইলাচি বা লং ডালচেনিবোৰ দিয়া নাই। তাৰপিছত এয়া মই উতলাইছোঁ, গোটেই বস্তুখিনিয়ে উতলাইছোঁ। ইয়াতে নেমু ৰস 2 চামুচ দিছোঁ। এইটো চাইট্ৰিক এচিডৰ কাম কৰিব। এইটো আমি বহুদিন থৈ দিব পাৰিম। এইটো জামখিনি নেমুৰ ৰসটো দিলে বস্তুটো নষ্ট নহয়। এয়া চাওক, ধুনীয়াকৈ উতলি উঠিছে। আনাৰসৰ ৰস আৰু চেনি সম পৰিমাণৰ দিছিলোঁ। এয়া উতলি ধুনীয়াকৈ এয়া চাওকচোন, আমি এটা সুন্দৰ জাম তৈয়াৰ কৰিম এনেকৈ। আপোনালোকে যদি বনাই মোক কমেণ্টত জনাব দেই। আৰু ভিডিঅ'সমূহ চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এয়া চাওকচোন, উতলিছে, প্ৰায় হৈয়ে গৈছে ৰেডি, প্ৰায় হৈ গৈছে, নমাবলৈ সময় হৈছে। আৰু আপোনালোকে টেষ্ট কৰিবলৈ চাবৰ কাৰণে এনেকৈ ফুট আহোঁতে হাতেৰে অকণমান এনেকৈ চুই চাব। যদি তাৰৰ দৰে ধাতু হয়, তাৰৰ দৰে হয়, তেতিয়া নমাই দিলেই হ'ল। এয়া চাওকচোন, এয়া হৈ গ'ল। আমি এতিয়া গৰমে গৰমে এটা বটল এটাত, চিচাৰ বটলত থ'ব সদায়, গ্লাছৰ বটল এটাত আমি ভৰাই পেলাই থৈ দিব পাৰোঁ, বহুত দিন ৰাখিব পাৰোঁ, একদম একো নষ্ট নহয়। এয়া চাওক, বটল এটাত এতিয়া ভৰাইছোঁ। দেখিবলৈ কিমান ধুনীয়া হৈ পৰিছে দেখিছেনে। আমি ৰুটি বা ব্ৰেডৰ লগত, শ্লাইচৰ লগতো আমি ধুনীয়াকৈ খাব পাৰোঁ। এয়া চাওক, হৈ গৈছে, ৰেডি হৈ গ'ল পূৰা। এয়া চাওক, ব্ৰেডত সানি দিছোঁ। এইটো টেক্সাৰ হ'ব লাগিব ধুনীয়াকৈ। এনেকৈ আপোনালোকেও বনাই চাবচোন। আৰু যদি আপোনালোকে বেলেগ পদ্ধতিৰে বনায় মোক কমেণ্টত জনাব দেই। মোৰ ভিডিঅ'টো চাই ভাল পালেও এটা কমেণ্ট দিব, বেয়া পালেও কমেণ্ট এটা দিব।